প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক ড্ৰিমিং ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সৰু ভিডিঅ' এটা আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু অলপ দিনৰ আগতে কৰা এয়া আবেলি কুঁহিয়া সাৰ শুই উঠিছে, সেইকাৰণে আমি আবেলি সময়তে ক'ৰবাত ওলাই যাবলৈও মন যায়। এয়া তাই অলপমান খং কৰি দেখুৱাবলৈ ধৰিছে, আজিকালি এক্টিং কেনেকুৱা যে দেখি। তাৰপিছতে এয়া তাইক উলিয়াই ল'লোঁ আৰু মই খুৰী মা তেনেকৈ যাম আৰু মামা পুথা এজনৰ ঘৰলৈ যাওঁ, যিহেতু মামা পুথা মানে আমাৰ দেউতাৰ পেহীয়েকৰ ল'ৰা, আৰু সেই মামা পুথাৰে নাতিনী এজনী হ'ল, তাইক চাবলৈ যোৱা নাই মাহঁতে, সেইকাৰণে। আৰু লগতে তেখেতৰ ছোৱালী এজনী আছে, ছোৱালীজনীও আছেহি, আৰু ছোৱালীজনীৰ ল'ৰা এটা আছে আমাৰ কুঁহিৰ লগৰে, 3 দিনৰ আগা পিছা। আৰু ইমান ধুনীয়া সেউজীয়া পৰিৱেশ চাওকচোন, সিহঁতৰ ঘৰত সোমাই একেবাৰে ভাল লাগি যোৱা, একেবাৰে সেউজীয়া চাৰিওফালে, আৰু ফুলৰো খুব ধুনীয়া। তেওঁলোকে ফুল ঘৰতে মানে খুব ধুনীয়াকৈ ঘৰখন সজাই মেলি ৰাখিছে ফুলেৰে। আৰু এয়া মাহঁতে কথা পাতি পাতি সোমাইছে। আৰু মই মানে ভিডিঅ'টো কিছুমান কাৰণত ৰাখি থ'লোঁ, সৰু সৰু ল'ৰা ছোৱালী তাহাঁতি লগ পালে খুব ভাল পায়, সেইকাৰণে। আৰু ইয়াত চাইকেল কেইখনমান আছে, মামাপুথৰ বোৱাৰীগৰাকীয়ে টিউশ্যন কৰি আছে, তাই খুব এক্টিভ। কেঁচুৱা এজনী 3 মাহ হোৱাই নাই, সেয়া ফুলেৰে একেবাৰে জাতিষ্কাৰ হৈ আছে। এয়া ডাঙৰ পুথা, মানে 2জন পুথা আছে, তাৰপিছতে এয়া ডাঙৰে নাই, কেঁচুৱাজনী লৈ আছে, মাকে মানে টিউশ্যন কৰি আছে, আমাক এয়া বহিবলৈ কৈছে। আৰু চাই যাওকচোন। এয়া মামা পুথাৰ ছোৱালী পল্লৱী, আমি ভনী বুলিয়ে মাতোঁ। আৰু এয়া ল'ৰা কৃষানুপ্ৰতিম, আৰু আমাৰ এয়া ছোৱালী, সমান সমান দুয়োটাই একেবাৰে। আৰু সৰুটো দেখিছে নহয় ল'ৰাটো, সেয়া মামা পুথাৰ ল'ৰা নাতি। আৰু এয়া নমিষা, মানে বোৱাৰীৰ কথা কৈছিলোঁ যে টিউশ্যন কৰি আছে বুলি, তাই ওলাই আহিছে মাত লগাবলৈ। তাৰপিছতে ইহঁতৰ দুটাৰ একদম মৰম, কি চাবা, একেবাৰে মৰমতে চুমা এটাও খাই দিলে। ভিডিঅ'টো কৰি ৰাখিব নহ'ল। আৰু এনাই সকলোকে জা জলপানৰ ব্যৱস্থা কৰিলে, আৰু জা জলপান খাই আমি ঘৰমুৱা হ'লোঁ। এয়া আহি থাকোঁতে কেইকপিমান ফটো তুলি ল'লোঁ। আজিলৈ তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অশেষ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ।